হেল্ল' ফ্ৰেণ্ডছ, স্পেচিয়েল আছামলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আজি হৈছে জানুৱাৰী 28 তাৰিখ সোমবাৰ, গতিকে পলম নকৰি আজিৰ দিনটো ৰাশিফলটো চাওঁ আহক। চ' প্ৰথমতে আছে মেঘ ৰাশি। মেঘৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ মঙল, শুভ সংখ্যা 1 আৰু 9, শুভ ৰং ৰঙা, কৰ্মত দক্ষতা প্ৰকাশ, সামাজিক কামৰ মাজেদি মান মৰ্যাদা পাব। চাকৰিয়ালসকলে সম্ভৱস্থলত ঊৰ্ধ্বতন পক্ষৰ লগত উন্নত সহযোগ লাভ কৰিব। দিনটোৰ কামত আগবাঢ়োতে মাতৃ ৰাশিক লৈ আগবাঢ়ক, সফল হ'ব। তাৰপিছত আছে বৃষ ৰাশি। বৃষৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ শুক্ৰ, শুভ সংখ্যা 2 আৰু 6, শুভ ৰং হালধীয়া, পাৰিবাৰিক জীৱন সুখেৰেই, আৰ্থিক উন্নতিৰ যুগ, শাৰীৰিক দিশত বিশেষ আমনি নাপাব, ভ্ৰমণ হ'ব পাৰে, বিদেশত থকা ব্যক্তিৰ প্ৰচুৰ উন্নতি, অনাৰোহিত স্বামী ভাল পাব। তাৰপিছতে মিথুনৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ বুধ, শুভ সংখ্যা 1 আৰু 5, শুভ ৰং বেঙুনীয়া, স্বাস্থ্যৰ প্ৰতি চকু ৰাখক, কোনো ৰক্তজনিত অসুখ ভুগিব পাৰে, দাম্পত্য মধ্যম, আপুনি বন্ধু বান্ধৱ পৰিৱেশ ভাল পাব, বিদ্যাৰ্থীৰ একাগ্ৰতা বৃদ্ধি। মিথুনৰ পিছত আছে কৰ্কট। কৰ্কটৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ চন্দ্ৰ, শুভ সংখ্যা 2 আৰু 3, শুভ ৰং কলা, শাৰীৰিক আৰু মানসিকভাৱে ক্লান্ত, স্বাস্থ্যও কিছু দুৰ্বল, সন্মান হানিজনক পৰিস্থিতি চলক, আপোনাৰ উন্নতিত বিপৰীত লিংগৰ প্ৰভাৱ থাকিব, দাম্পত্য সুখী। কৰ্কটৰ পিছত আছে সিংহ। সিংহৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ ৰবি, শুভ সংখ্যা 1 আৰু 9, শুভ ৰং মুগা, আৰ্থিক উন্নতিৰ যুগ, আপোনাৰ কথাৰ সুৰ যাতে কাৰোবাৰ মনত আঘাত দিয়ে লক্ষ্য ৰাখিব, ঘৰুৱা পৰিৱেশ খুব উন্নত নাপাব, বিদ্যাৰ্থীৰ বহুমুখী প্ৰতিভা। সিংহৰ পিছত কন্যা। কন্যাৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ বুধ, শুভ সংখ্যা 1 আৰু 5, শুভ ৰং সেউজীয়া, বিভিন্ন সমস্যাই ব্যতিব্যস্ত কৰিলে আপুনি বিচক্ষণ বুদ্ধিৰ বলতে সেইবোৰ সহজে চম্ভালি ল'ব পাৰিব, বিদ্যাৰ্থীৰ একাগ্ৰতা বৃদ্ধি, প্ৰেম প্ৰীতি শুভ। কন্যাৰ পিছতে তুলা। তুলাৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ শুক্ৰ, শুভ সংখ্যা 5 আৰু 6, শুভ ৰং গুলপীয়া, আকাংক্ষা বাঢ়িব, সামাজিক মান মৰ্যাদা প্ৰতিপত্তি অটুট থাকিব, ব্যৱসায় বিশেষকৈ কৃষি ব্যৱসায়ৰ প্ৰচাৰ উন্নতিৰ যুগ, বন্ধু বান্ধৱীৰ লগত ভাল থাকিবলৈ যত্ন কৰক। তুলাৰ পিছত আছে বৃশ্চিক। বৃশ্চিকৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ মঙল, শুভ সংখ্যা 3 আৰু 9, শুভ ৰং গুলপীয়া, শৰীৰ খুব উন্নত নাপাব, কোনো কাৰো লগত মনোমালিন্য হ'ব পাৰে, সংগ দোষ এৰাই চলক, দাম্পত্য বুজাবুজি থাকিব। বৃশ্চিকৰ পিছত আছে ধনু। ধনুৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ বৃহস্পতি, শুভ সংখ্যা 3 আৰু 9, শুভ ৰং সোণালী, ভাগ্য উদয়ৰ শুভ সংকেত লাভ, সৰুতে উৎসাহ পাব, নতুন নাশ সম্পত্তি লোৱাৰ কথা ভাবিব পাৰে, নিজৰ উপাৰ্জনৰ বলতে ধনী বুজাই কোনো দূৰ ভ্ৰমণৰ যোজা কৰিব পাৰে। ধনুৰ পিছতে মকৰ। মকৰৰ ক্ষেত্ৰত শুভকাৰক গ্ৰহ শনি, শুভ সংখ্যা 6 আৰু 7, শুভ ৰং কলা, শৰীৰ মধ্যম, পাৰিবাৰিক জীৱন বুজাবুজিৰ মাজেৰে আগুৱাই, কথা বাৰ্তা বা কৰ্মস্পৃহা বৃদ্ধিৰ বাব, তল সুচৰিয়ে আপোনাৰ অপযশ গাবলৈ চাব। মকৰৰ পিছত কুম্ভ। কুম্ভৰ ক্ষেত্ৰত শুভকাৰক গ্ৰহ শনি, শুভ সংখ্যা 4 আৰু 7, শুভ ৰং বেঙুনীয়া, আৰ্থিক উন্নতিৰ বাবে যথেষ্ট খাতি লগাব পাৰিব, বিদ্যাৰ্থীৰ বহুমুখী প্ৰতিভা, সংগীত আদি কলাত যোগ্যতা প্ৰকাশ, পাৰিবাৰিক জীৱনত বুজাবুজি থাকিব। কুম্ভৰ পিছতে আছে শেষৰটো হৈছে মীন। মীনৰ ক্ষেত্ৰত হৈছে শুভকাৰক গ্ৰহ বৃহস্পতি, শুভ সংখ্যা 2 আৰু 3, শুভ ৰং ৰঙা, ভ্ৰমণ হ'ব পাৰে, কোনোৱে দূৰ ভ্ৰমণৰ যোজা কৰিব, স্বাস্থ্যৰ উন্নতি পাব, বিয়া বাৰুৰ কথাত শুভ, ৰাশিত মংগল আৰু ৰাশিলৈ সকলে গহেৰ দৃষ্টি কৰা পৰা সকলোৰে লগত সদ্ভাৱ সম্প্ৰীতি বাঢ়িব। ত' আজিৰ দিনটো ৰাশিফল ইমানেই আছিলে। ধন্যবাদ।